হাই হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মোৰ আকৌ পুনৰ এটা ভিডিঅ' লৈ মই আকৌ কৃষ্ণপল্লীত আকৌ ইয়ালৈ আহিলোঁ। ইয়ালৈ মানে আজি জে.বি. কলেজত উপস্থিত আৰু মই আজি কলেজত দেখুৱাই আছোঁ আমাৰ কলেজখন কেনেকুৱা। প্লাছ আজি আহিলোঁ না আকৌ আহিব পাৰিম ঠিক নাই, সেয়েহে আজি আপোনালোকৰ আগত ভিডিঅ'টো দেখুৱাম। চাই থাকক পিছলৈ কি হৈ থাকে আৰু মোক জনাব কেনেকুৱা লাগিছে, ঠিক আছে। আহিছোঁ নিজৰ আপোন কলেজখন এতিয়া লাইব্ৰেৰী চাই আহোঁ, কিতাপ এখন ঘূৰাবলৈ যদি খোলা আছেতো ভালেই, নহ'লে আকৌ বেলেগ মানুহ বিচাৰি ল'ব লাগিব। নাই তলাটো লগাই দিছে, নহ'ব। এতিয়া আমি অফিচ ৰুমলৈ যাওঁ। আপোনাক কেতিয়া আহিব পাৰিম ঠিক নাই, এইখনতো এৰিলোঁ যে। মোৰ ফ্ৰেণ্ডকেইটাৰ সৈতে চিনাকি কৰি দিছোঁ। ভুলু পুলু মোৰো এগাল আছে, মই তুমি নাথাকা তেনেকৈ মই চিনাকি কৰিছোঁ। আৰু এজনী আৰু মোৰ মৰমৰ ডিপাৰ্টমেণ্টটো এজনী সেইজনী চেনি মাই ল'ৰা নে মই ছোৱালী মৰমৰ ডিপাৰ্টমেণ্টকো দেখুৱাই দিওঁ। গৈ আছোঁ পোৱালৈ ইমান ধুনীয়াকৈ মাৰিয়ে দিওঁ মই বাৰু এইবোৰ কামত বহুত ভাল। শুভ কামত দেৰি নহয়, দেখিছে নহয় কিমানখিনি গছ, ইয়াৰ ভিতৰত অক্সিজেন বহুত আছে। এনেকুৱা সহজে নোৱাৰোঁ ইমান ধুনীয়া লাগিছে, ইমান ডাঙৰ থাকে। এতিয়া আমি বৰ্তমান আমাৰ ডিপাৰ্টমেণ্টৰ সন্মুখত পালোহি। এইটোতে কি কৰিছোঁ পাহৰি গ'লোঁ কনফাৰ্মতে। এতিয়া তলাতে লাগি আছে, এইটো তলা বুলি কয় ডিপাৰ্টমেণ্ট হিষ্ট্ৰী, অ'কে, মানে ইতিহাস বিকাশ বুৰঞ্জী বিভাগ দেই। আৰু বেছিকৈ মনত থাকিবলগীয়া হেৰিটো হৈছে 106, 105 এই দুটাতে আমি বহিছিলোঁ আৰু 105 আৰু 106। আৰু মোৰ ভণ্টিজন দেখুৱাই দিয়া, ভণ্টি থাকি এইটো মই মোৰ লগত চব গ'লোঁ মোলৈ। হাই হাই কুটু কুলু ভাল লাগে সবেই ইমান ধুনীয়া চব গ'লোঁ মোলৈ। এইকেইটা আছিল সেইকেইটা মেইন কি কিবা এটা আৰু ইয়াতে আমি সকলোৱে আইনা চাবলৈ আনিলোঁ, একো নকৰোঁ। আমি এতিয়া কম হ'লোঁ নিজৰ প্ৰকাশ কৰিছোঁ মানে। এবাৰ বেঞ্চত বহি চাওঁ বাৰু ইমান যে মিছ কৰিম জে.বি. কলেজত লিখা থাকে নাই, মই নাই লিখা, আগতে লিখা থাকে নহয়, লিখা আছে এখন জে.বি. কলেজৰ বেঞ্চ দেই। আৰু মোৰ লগত এগৰাকী আছে বিশেষ অতিথি মিছ ভানুমতী, আৰু তেওঁ আৰু মই আজি আমি ইয়াৰ জে.বি. কলেজ ভ্ৰমণ কৰিবলৈ আহিছোঁ। আকৌ কেতিয়া লগ পাম দুজনীয়ে ঠিকো নাই। তেওঁ গাব অৰুণাচল বোলে পানী মাজদি আৰু এইবিলাক মধুৰি গছ। আমি থাকোঁতে তাৰ বয়সটো হোৱা নাছিলে, এতিয়া বয়স হৈছে, মই খাব নাপাওঁ সেইটোৱেইটো অভদ্ৰ গছ হৈ পাওঁ। মই থাকোঁতে নগৈছিলোঁ, দেখিছে আমলখিটা গুজি আছে। মাছ নথকা পুখুৰী থাকিবও পাৰে, গম নাপাওঁ। এই পুখুৰীটোৰ পৰা আমাৰ বাথৰুমলৈ পানী যায় চাগে দেই, আই থিংক, মানে ভালকৈ নাজানো। মানে বহুত পাইপ আছে তলত, সেইকাৰণেহে কৈছোঁ। কিমান মেটেকা আছে তাত, গাটো কিমান মজা লাগিব। সোমাই গৈ থাকিম বাৰু। আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। কোনো এটা ভিডিঅ' লৈ মই আকৌ আহিম কৃষ্ণপল্লীত আপোনালোকৰ আগত, ঠিক আছে। আজিলৈ নমস্কাৰ, বাই বাই, গুড নাইট।